তো হেল্ল' গাইজ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইটিপছ অনলাইনৰ আজিৰ এই নতুন ভিডিঅ'লৈ। তো গাইজ আপোনালোকে যিসকলে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত আপোনালোকে ফটো মাৰি কিন্তু বহি আছিলে, কিন্তু আপলোড কৰিব পৰা নাছিলে। আৰু যি চাৰ্ভাৰ নতুনকৈ চাৰ্ভাৰ এটা দিছিলোঁ মই, এই চাৰ্ভাৰটোত কিন্তু যদিও আপলোড কৰাৰ সমস্যাটো সমাধান হৈছিলে, তথাপিও কিন্তু যি OTPৰ সমস্যা আছিলে সেই সমস্যাটো সমাধান হোৱা নাছিলে। কিন্তু এতিয়াৰ পৰা সেই একে ৱেবছাইট অথবা অফিচিয়েল যি ৱেবছাইট আছে সেই ৱেবছাইটত কোনো OTPৰ সমস্যাটো সমাধান হৈছে, একেবাৰে OTP আৰু নালাগে। চ' আপুনি কেনেকৈ কৰিলে OTP নালাগে এইটো ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ সবিশেষ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। চ' এইটো কৰিবলৈ হ'লে আপুনি আপোনাৰ মোবাইলত অথবা আপোনাৰ লেপটপত এইটো চাৰ্চ কৰিব, অমৃত ava.assam.gov.in লিখি চাৰ্চ কৰি দি ওপৰৰ যি ৱেবছাইট আছে আপুনি এইটো ৱেবছাইটত ক্লিক কৰি দিব। এইটো ৱেবছাইটত ক্লিক কৰি দিয়াৰ পাছত কিন্তু আপোনাৰ এনেকুৱা এটা পেজ আহিব। ইয়াতে লগিং অপশ্যন দেখা পাইছে, আপুনি চিম্পলি লগিং অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া লগিং অপশ্যনত ক্লিক কৰি দিব, লগিং অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত ইয়াতে কিন্তু দুটা অপশ্যন আহিছে। ইয়াতে দেখা পাইছে অমৃত বৃক্ষ আন্দোলন। এইটো বক্সত আপোনাৰ যি মোবাইল নম্বৰ আছিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যি মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপুনি তলৰ বক্সত যি দেখা পাইছে এই তলৰ বক্সত কিন্তু আপুনি যি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাব লাগিব। OTP নালাগে, আপুনি গেট OTPত ক্লিক কৰিব নালাগে। আপুনি এইটো বক্সত কেৱল আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দি কিনে আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। আপুনি যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব, আপোনাৰ কিন্তু OTP নিবিচাৰে, আপোনাৰ ডাইৰেক্ট লগিং হৈ যাব। লগিং হোৱাৰ পাছত কিন্তু আপোনাৰ এইটো পেজ অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত আপুনি ইয়াতে সম্পূৰ্ণ সবিশেষ দেখিবলৈ পাব। চ' আপুনি চিম্পলি আপলোড প্লেণ্টেশ্যন ইমেজ, আপুনি এইটো অপশ্যনত ক্লিক কৰিব। ইয়াৰ পৰা আপোনাৰ কি গছ আছিলে সেই গছৰ নামটো চিলেক্ট কৰিব লাগিব। চ' মই গছৰ নামটো চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰি দিয়াৰ পাছত ইয়াৰ পৰা আপুনি চুজ ফাইলত ক্লিক কৰি ইয়াতে আপোনাৰ ফটো চুজ কৰিব লাগিব। চ' মই ফটোটো আপলোড কৰি দি আছোঁ। ইয়াতে মোৰ ফটো নাই, মই ফটোটো আপলোড কৰি দি আছোঁ। চ' ইয়াতে দেখা পাইছে মোৰ ফটোটো ইয়াতে আহি গৈছে। মই চিলেক্ট কৰি কিনে অ'পেনত ক্লিক কৰি দিছোঁ। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব। চ' আপুনি যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰিব, ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ এই যি হেৰি আছে ফটোটো আপলোড হৈ যাব। চ' ইয়াতে দেখা পাইছে ফটোটো আপলোড হৈ গৈছে। তাৰপিছত আপুনি কি কৰিব, নেক্সট আৰু এটা ফটো তেনেকৈ আপলোড কৰিব লাগিব। চ' মই আৰু এটা আপলোড কৰি দিছোঁ। ছেম ফটো মই আৰু এবাৰ আপলোড কৰি দিছোঁ। কৰি দিয়াৰ পাছত আপুনি চিম্পলি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু এই ফটোটো আপলোড হৈ যাব। হৈ যোৱাৰ পাছত আপুনি তলত দেখা পাব ডাউনলোড চাৰ্টিফিকেট। চ' আপুনি এইটো অপশ্যনত ক্লিক কৰিলে আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। চ' মই ইয়াৰ পৰা দেখাই দি আছোঁ। চ' ইয়াতে কিন্তু আপুনি চাৰ্টিফিকেটখন দেখা পাইছে, এই চাৰ্টিফিকেটখন ডাউনলোড হৈ গৈছে। চ' এতিয়া কিন্তু কোনো ধৰণৰ সমস্যা নাই, OTPৰ সমস্যা নাই, ফটো আপলোডৰ সমস্যা নাই। চ' আপুনি এনেকৈ কৰিব পাৰে। চ' ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় অসম।